নমস্কাৰ, মই আজি বিশেষ কিতাপ এখনৰ কথা ক'ব ওলাইছোঁ। এই কিতাপখন সিহঁত এইপিনে উল্টাকৈ দেখিছে, আচলতে সিহঁত আৰু লেখক হৈছে জুৰি বৰা বৰগোহাঁই। বৰ এখন সুন্দৰ কিতাপ তেওঁ প্ৰস্তুত কৰিছে। আচলতে দ্বিতীয় সংস্কৰণ এইখন আৰু বৰ ধুনীয়াকৈ পখিলা, চিনু মানে জয়া সুন্দৰকৈ তেওঁ বৰ বৰ্ণনা কৰিছে জয়ন্তৰ কথা। মানে এই কিতাপখন আপোনালোকেও আনি লওক, ঘৰতে পঢ়ক। আৰু বৰ ডাঙৰ কিতাপ নহয়, এখন সৰু কিতাপ। আচলতে এই কিতাপখনত এই কথা বিশেষকৈ বৰ্ণনা কৰিছে যে আগতে যিহেতু আন্দোলন হৈছিলে, এই আন্দোলনত নাৰীসকল কিদৰে পইণ্ট বনাই লৈছিলে। আচলতে পইণ্ট বুলি ক'লে ভুল হ'ব, আচলতে নাৰীসকল কেনেদৰে জড়িত হৈ পৰিছিলে সেই আন্দোলনবিলাকত। বড়ো লোকসকল বা বড়ো নাৰীসকলে কেনেধৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিলে বা সেই আন্দোলনসমূহত নাৰীবিলাকৰ কেনেধৰণে নাৰীবিলাকৰ ওপৰত প্ৰভাৱ পৰিছিলে, এই সকলোবোৰ কথাবোৰ সুন্দৰভাৱে বিৱৰণ দিয়া আছে। আৰু সন্তাসজনিত জৰ্জৰ অসমৰ প্ৰতি চুকে কোণে বহুতো কাহিনী আমি দেখিবলৈ পাওঁ। তাৰ বেছিভাগ কাহিনী মহিলাসকলক লৈ হৈছিলে আৰু সেই কাহিনী কিছুমান মানে অইন মানুহে নাজানিছিলে। আপুনি এই কিতাপখন যদি পঢ়ে, পখিলা বিষয়ে খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। এবাৰ আনি পঢ়ক। কিমান সংগ্ৰাম লুকাই আছে, আচলতে কিমান তেওঁলোকৰ মনত জুই আগ্নেয়গিৰি লৈ সিহঁতে সংগ্ৰাম কৰি গৈ আছে। কিছুসকল লোক নাপাত্তা হৈছে। অসম চৰকাৰৰ ওপৰত তেওঁলোকে কিছুমান কথা লিখিছে, আৰক্ষী কথা কিছুমান লিখিছে। খুব কঠিন শব্দও প্ৰয়োগ কৰা নাই এইখনত। সহজভাৱে বুজি উঠিব আপোনালোকে। গোটেই কথাখিনি মই নকওঁ, যিহেতু গোটেই কথাখিনি ক'লে পঢ়াৰ হয়তো মন নাযাবও পাৰে। সেইটো কাৰণে মই কওঁ, এইখন আনি পঢ়ক। পখিলা, জয়া আৰু কিছুসকল লোকৰ নাম দিয়া আছে। এবাৰ আনি পঢ়ক। মূল্যটো বেছি নহয়, 350 টকা। আৰু যদি মোৰ ওচৰে পাঁজৰে আছে কোনোবা, তেতিয়াহ'লে মোৰ পৰাও লৈ পঢ়িব পাৰে। মোৰ বাবে আপোনালোকে কোনো পইচা দিব নালাগে। মাথো 15 দিনৰ বাবে এই কিতাপখন নিব পাৰিব আৰু 15 দিনৰ পাছত আপোনালোকে কিবা এটা দিব লাগিব 15 দিনৰ পাছত। কিন্তু 15 দিনৰ কাৰণে বিনামূলীয়াকৈ আপোনালোকে এই কিতাপখন পাব। মোৰ পৰাও পঢ়িব পাৰে আৰু আপোনালোকেও নিজে আনি ল'ব পাৰে। বাকী ইমানেই। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে আগতে এইখন কিতাপ পঢ়িছে, তেতিয়াহ'লেও ক'ব পাৰে দেই। আৰু খুব সুন্দৰ কিতাপ, আপোনালোকে আনি পঢ়িব বুলি মই আশাবাদী।